নমস্কাৰ বন্ধু বান্ধৱ আশা কৰোঁ সকলো ভালে আছে সকলোকে মোৰ ইউটিউব চেনেল নিউজ জাৰ্নিলৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ চ' আজি ভিডিঅ'টোত মই দেখাম আমাৰ C.I.A.T আমি য'ত আছিলোঁ সেই পৰিৱেশটো আৰু সেই পৰিৱেশটো এইকাৰণে দেখাম যদি আপুনি আগৰ ভিডিঅ'বোৰ চাইছে তেন্তে গম পায় এই পৰিৱেশটো বহুত মানে জংলী টাইপৰ আছিল চ' সেই জংলী টাইপৰ পৰিৱেশটোৰ পৰা আমি এটা নৰ্মেল পৰিৱেশলৈ মানে কেনেকৈ আহিলোঁ মানে কিমান দিন কৰিবলগীয়া হ'ল আৰু কি কাম কৰিলোঁ সেই বিশেষ ভিডিঅ'টো জৰিয়তে জনাম আৰু যদি প্ৰথমবাৰ আপুনি মোৰ চেনেলটো ভিজিট কৰিছিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যাতে গ্ৰ' হয় আৰু মোৰ পুৰণা চেনেলটো আছাম ইনস্পিৰেশ্যন যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে ত' তাত গ'লে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ ত' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কি কৰিলে দেখুৱাওঁ ফাৰ্ষ্ট অফ অল আপোনালোকক মই দেখুৱাই লওঁ মোৰ পাছতে থকা এখন সৰু ফুলনি বাগিচা যিখন আগতে নাছিলে 179 বেটছৰ আৰ্চিসকলে আমি বনাইছোঁ এই ফুলনি বাগিচা চব কিমান ধুনীয়া হৈছে এইটো কাষেও আছে এখন এইটো পাৰেও আছে মানে দুয়োটা পাৰে আমি ফুলৰ মাজতে এটা ৰাস্তা আছে দুখন ফুলনি বাগিচা সৰুকৈ বনাইছোঁ ত' নাৰ্জী ফুলটো ফুলিব আৰু এইবোৰ আমি এনেদৰে নাৰ্চাৰীৰ পৰা আনি পেলাই ৰুইছোঁ ছাৰহঁতে বহুত সহায় কৰিছে কেনেদৰে কৰিব লাগে আমাক জনাইছে আগৰ পৰিৱেশটো মানে খুব এটা মানে ভাল ইমান নাছিলে সেই পৰিৱেশটোকে আমি এটা ভাল কৰি তুলিছোঁ ধৰক এইবোৰ ডালিয়া ফুল আছে মাজত ডালিয়া ফুল এইবোৰ নাৰ্জী ফুল আৰু এইফালে আপোনালোকক দেখুৱাম মই এৰিয়াত দেখিছে এইবোৰ ফুলৰ পুলি আনি থৈছোঁ আমি এইবোৰ চব ৰুব লাগিব এই ঘৰটো যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে চক কিমান ধুনীয়া হৈ গ'ল আগৰ ভিডিঅ'টোত যদি চাইছে তেন্তে ঘৰটো কেনেকুৱা আছিলে জপনা চপনা নাছিলে ত' আমি নিজে এইবোৰ বনাইছোঁ চ' সৰু সুৰা সকলো কাম আমি আৰ্চিসকলে কৰিব লাগে ত' শিকি থাকক যিসকলে ডিফেন্সত বা অসম পুলিচত আহিব বিচাৰে তেওঁলোকৰ বহুত কামত আহিব এইবোৰ ফুল পুলি এনেদৰে আমি ৰুইছোঁ মানে ভাল লাগিব যাতে পৰিৱেশটো আৰু ডাষ্টবিন চাষ্টবিন এনেদৰে আছে ত' এইবোৰ আগতে নাছিলে ত' পৰিৱেশটো কেনেকুৱা হ'ল জনাব এনেতে মেইন এটা বস্তু মই আপোনালোকক দেখুৱাম যিটো বস্তু বহুত মানে ইণ্টাৰেষ্টিং মানে খেতি বাৰী চ' মোৰ বস্তু বহুত ভাল মই খেতি বাৰী চ' এখন মৰুভূমি মানে এখন খেৰণিত এপাহ গোলাপ ফুলোৱাতে মানে আমাৰ আৰ্চিসকলে এটা পুলি ৰুইছে চক কেনেকুৱা মই মিছাকৈ কোৱা নাই দেখুৱাই দিছোঁ আপোনালোকক কিমান কষ্ট হৈ আছে চ' ভিডিঅ'টোত মই আগৰ পৰিৱেশটো দেখুৱাই দিছোঁ যেতিয়া আমি প্ৰথম আহিছিলোঁ ইয়াৰ অৱস্থাটো চাওকচোন কেনেকুৱা আছিলে গোটেইখন খেৰণি আছিলে চ' খেৰণিবোৰ জ্বলাইছিলে তেতিয়াখনে তেতিয়াৰ পৰা এতিয়া কিমান চেঞ্জ হৈ গ'ল আপোনালোকে দেখিছে আৰু ভিডিঅ' কেতিয়াও মিছা কথা নকয় চব কেনেকুৱা আছিলে চ' তেতিয়া আমি ফাৰ্ষ্ট আহিছিলোঁহে এনেকুৱা লাগিছিলে যে আমি ক'ত পৰিছিলোঁ এতিয়া আমি কেনেকুৱা কৰিলোঁ আপোনালোকে দেখিব আৰু কি কৰিছে সেইটো নিশ্চয়তো গম পাইছে নিশ্চয় কিমান কষ্ট কৰিছোঁ কিমান ছেক্ৰিফাইচ কৰিছোঁ নকৰা কামবোৰ কৰিবলগীয়া হৈছে চ' কৰিব লাগিবই অৰ্ডাৰ আমাৰ এইবোৰ দেওবাৰে আমি কৰোঁ বিশেষকৈ কামবোৰ দেওবাৰ আৰু শনিবাৰে থাকে আমাৰ অফ টাইমত কৰোঁ আচলতে ত' ভিডিঅ'ত দেখা সেই ঘৰটোৱে এতিয়া অকণমান আগত আপোনালোকে দেখা সেই ঘৰটো চব কেনেকুৱা হৈ গ'ল আৰু পৰিৱেশটো চাওক তেতিয়া পৰিৱেশটো আৰু এতিয়া পৰিৱেশটো মানে চেঞ্জ কৰোঁ বুলি ক'লে সকলো চেঞ্জ কৰিব পাৰে আমি যেতিয়া প্ৰথমতে ইয়ালৈ আহিছিলোঁ মানে তেতিয়াতো এনেকুৱা লাগিছে যে এইখনতনো ফিল্ড নে আমি ইয়াতনো ট্ৰেইনিং কৰিম নে চ' আমি ইয়াত ট্ৰেইনিং আচলতে কৰা নাই জাষ্ট আমাক ইয়াত থকাৰ ব্যৱস্থা কৰি দিছে আমাৰ যি PT হয় বা প্ৰেড হয় সেইসমূহ আমাৰ APTC যিখন মেইন গ্ৰাউণ্ড তাত হয় চ' আমি ইয়াত থকাৰ কাৰণ এটা মই এতিয়া গম পাইছোঁ বিশেষকৈ যে নৰ্থ ইষ্টৰ ভিতৰত APTCত যিসমূহ ৰিক্ৰুট আছে 750টা ৰিক্ৰুট আছে টোটেল নতুন আৰু পুৰণা লগাই চ' তেওঁলোকৰ গোটেই চেণ্টাৰটো নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ বুলি গম পাইছোঁ সেইবাবে হয়তো আমি ইয়াত C.I.A.Tত থকাৰ ব্যৱস্থা কৰি দিছে যিহেতু ঠাইৰ অভাৱ হৈছিল ত' সেইবাবে তেওঁলোক যেতিয়া আমি ইয়াৰ পৰা যাবগৈ পুৰণাসকল ত' মাৰ্চৰ 15, 16, 17 এনেকুৱাত তেওঁলোকৰ POP হ'ব বুলি গম পাইছোঁ তেওঁলোক যাবগৈ আৰু আমি তালৈ যাম তাত আমাৰ ট্ৰেইনিং কৰি খুব ভাল লাগিব আৰু ইয়াত আমি যি C.I.A.Tত আছোঁ তাৰ পৰিৱেশটো খুব নেচাৰেল হয় সেইবাবে মোক খুব ভাল লাগে চ' আপোনালোকে চেঞ্জিংটো নিজে যদি ভিডিঅ'টো কম্পেয়াৰ কৰি চায় তেন্তে গম পাব চ' এইটো ভিডিঅ' ক্লিপ আগৰ হয় চ' এতিয়া ভিডিঅ' ক্লিপটো আপোনালোকে চাব চ' এটা মিউজিকৰ মাজে আমাৰ যি গ্ৰাউণ্ডটো আছিল গ্ৰাউণ্ডটো দেখুৱাই দিওঁ আৰু যি খেতি বাৰী আছিল সেই খেতি বাৰীসমূহ দেখুৱাই যাম ব'লক তেন্তে দেৰি নকৰি ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'ত দেখা এই ঘৰবোৰতে আমি সকলো ভাই বন্ধু এইদৰে থাকোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল RC আছে UB কনষ্টেবল তেওঁলোক আমি সকলো এটা পৰিয়াল হিচাপে এই ঘৰবোৰতে 9 মাহ পাৰ কৰিব লাগিব আৰু এইদৰে আমি মিলা প্ৰীতিৰে থাকোঁ আৰু পৰিৱেশটো খুব নেচাৰেল হয় মই আগতেও কৈছোঁ খুব ভাল লাগে নেচাৰেল পৰিৱেশটো মোৰ চাওক আপোনালোকে আমি চেঞ্জিং কৰি দিলোঁ আৰু এই পৰিৱেশটো আমি বহুত চাফ চিকুণতা বজাই ৰাখিব লাগে কিয়নো ফৌজত ডিচিপ্লিন বহুত ইম্পৰ্টেণ্ট হয় আৰু সেইবাবে আমি নিজৰ ভালৰ বাবে পৰিৱেশটো মন মগজুৰ বাবে আমি চাফ চিকুণতা অতি প্ৰয়োজন সেইবাবে আমাৰ চফা চিকুণ এইবোৰ লাগে আৰু সেইবাবে আমি এইবোৰ কাম এলাহ কৰিলে নহ'ব আমি কৰিবই লাগিব চ' পৰিৱেশটো চাওক আমি কিমান চেঞ্জ কৰিলোঁ মই কোৱা কথা নহয় আচলতে ভিডিঅ'টোৱে ক'ব চাই যাব আপোনালোকে চ' চাই যাওক ভিডিঅ'ত দেখা এই খেৰণিখন বৰ্তমান নাইকিয়া ইয়াৰ ঠাইত এটা বিশেষ বস্তু আছে ব'লক এই বিশেষ বস্তুটো চাই যাওঁ চাওক আৰু এজন ইয়াত দেখিছে আপোনালোকে এখন পটুৱা আৰু এইটো হৈছে বিলাহী পুলি বা এটা বিলাহী পুলি আছে চ'
তো এইদৰে চক কিমান আমি ৰুইছোঁ এইখন আগতে খেৰণি আছিল যদি চোৱা নাই তেন্তে গম পাব আগৰ ভিডিঅ'টো সময় যদি চাই তেন্তে দেখি চাব আপোনালোকে মানে তাত গম পাই যাব এই পৰিৱেশটো আমি কেনেকুৱা কৰি দিলোঁ চক এইটো এটা বিলাহী পুলি আৰু এইফালে এখন পটুৱাই তাৰমানে ঢাকি দিছে কলপটুৱা হয় মানে কলগছৰ যি মানে গা গছডালৰ পটুৱাখন সেই উলিয়াই আনি মানে কাটি সৰু সৰুকৈ আৰু এইফালে খুব ৰ'দ দিছে বাবে মানে পুলিটো যাতে মৰি নাযায় আৰু এইখন গোটেই শুকান হৈ আছে ইয়াত পানী দিয়াৰ ব্যৱস্থা কৰিছে আৰু এতিয়া মেইন এটা বস্তু দেখুৱাম চব মেইন বস্তুটো হৈছে কবি তো কবি দেখুৱাম মই চ' ইয়াত কবি আছে চাই লওক ইমান ধুনীয়াকৈ ৰুইছে আমাৰ 179 বেটছৰ হাৰ্চিসকলক ধন্যবাদ জনাইছোঁ তো ইমান ধুনীয়াকৈ খেতি কৰিছে তেওঁলোকে মানে পৰিৱেশটো আৰু ইফালে দেখিছে যেনে বগা এইবোৰ তো বগা এইবোৰ চব কল পটুৱা হয় তো তেওঁলোকে কল পটুৱাই মানে পুলিটো যাতে নমৰে আৰু পুলি মৰিলে হ'ল আৰু যোনে ইয়াত জড়িত লাগি আছে মানে আৰু জলকীয়া পুলি চব এইটো জলকীয়া পুলি আছে জলকীয়া পুলি যদি এটা খায় বা আৰু যদি সাধাৰণ ফুলৰ পুলি এটাও খায় যদি আমি ফচিলোঁ আৰু মানে যিসকল থাকে মানে দায়িত্বত তেওঁলোক ফচিলে বিশেষকৈ গৰু ছাগলী যদি কেনেবাকৈ সোমায় তো ফচিলোঁ চব ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব পৰিৱেশটো ধুনীয়াকৈ খুব ধুনীয়া এটা পৰিৱেশ দেখুৱাই দিছে আপোনালোকক সৰু সুৰা ভিডিঅ' সৰু যদিও মানে বহুত ইণ্টাৰেষ্টিং মানে কাৰণ আমি আগতে যি আহিছিলোঁ যিটো অৱস্থাত এইবোৰ চব হাবি আছিলে তো কেনেকুৱা কৰিবলগীয়া হ'ল তো এইখন গেটখন আমাৰ একদম মোৰ খুব ভাল লাগে গেটখন বাঁহৰ যদিও প্ৰিয় দেন আপোনালোকক জনাইছোঁ সেইটো ঘৰটো আৰু পুনৰবাৰ আপোনালোকৰ মোৰ চেনেলৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিসকলে 179 বেটছৰ চাকৰি পালে নতুনকৈ কৰ্মজীৱনৰ হাতত মিছে তেওঁ বহুত ফূৰ্তি কৰি আছে তো তেওঁলোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো বহুত দীঘল নকৰি আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিল তেন্তে কি কৰিব লাগে গম পাইছে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেদৰে ভিডিঅ'সমূহ আপোনালোকৰ মাজত পাই থাকে আৰু এতিয়া আমি বৰ্তমান খেতিত পানী দিওঁ চ' আজিলৈ লৈছোঁ বাই আমাৰ পানী দি আছে সেই আকৌ